মই বনাম চাউলৰ গুড়িৰ মমো আপোনালোকে খাব বনাই আৰু চাউলৰ গুড়িটো সকলোৰে ঘৰত থাকেই তো দেখিছে নহয় পুৰা ময়দাৰ মমো যেন লাগিছে আৰু আপোনালোকে খাব এনেকৈ বনাই এতিয়া মই দেখুৱাম মই কেনেকৈ বনালো আৰু প্লিজ মোৰ ভিডিওটো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব আৰু এইটো জাস্ট ফ্ৰাই কৰিছো আৰু কম খাবলৈ সেই একেই টেষ্টি যেনেকুৱা ময়দাৰ মমো টেষ্টি আৰু চাউলৰ গুড়িৰ মমো টেষ্টি যিবিলাকে খোৱা নাই সেইবিলাকে প্লিজ ট্ৰাই কৰিব বহুতে ভাল হয় হেলদি হয় ময়দাৰ মমোতকৈ বহুত হেলদি হয় আপোনালোকে খাব আৰু প্লিজ মোক কমেন্ট কৰি জনাব মোৰ ভিডিওটো লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু প্লিজ শ্বেয়াৰ কৰিব আহক এতিয়া আৰম্ভ কৰো মই তাৰ কাৰণে 1 কাপ চাউলৰ গুড়ি তাত নিমখ এইখিনি ভালকৈ মিক্স কৰি লম তাৰ পিছত মই এইখিনি তেল দিম তেল দিও ভালকৈ মিক্স কৰি লম তেল এচামুচ মান দিম কিন্তু মই ইয়াত বাকিয়ে দিলো দি এইখিনি এটা মই ভালকৈ মিক্স কৰি লম আৰু গৰম পানী দিম এই হাতেৰে নালাৰিব কাৰণ পানীখিনি বহুত গৰম হয় তো চামুচেৰে লাৰিব লাৰি এইখিনি ঢাকন দি থৈ দিম সো ইয়াত যদি আপুনি ভাবে অকনমান ময়দা দিব লাগে তেতিয়ালে ময়দাও দিব পাৰে তো ইয়াত মই 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম মই ইয়াৰ দিয়া মিক্সাৰখিনি অলৰেডি ৰেডি কৰি থৈ দিছো তো এই পিয়াজ আৰু লেচেৰা ভাজি থৈ দিছো আলু ভাজি থৈ দিছো এইখিনি মই তাত দিম মমোত এতিয়া এইখিনি 10 মিনিট পিছত চালো অলপ চিপচিপিয়া হৈ আছে তো মই ইয়াত অলপ মাৰতে ময়দা দিম তো হাতত অলপ তেল লগাই লৈছো এতিয়া ভালকৈ ইয়াক মাৰিম কমসে কম 2 মিনিট মান তো অলপ ময়দা দিম ময়দা দি ইয়াক মাৰিম দেখিছে ধুনিয়াকৈ হৈ গৈছে একদম ময়দাৰ নিচিনা ইয়াৰ সৰু সৰু লাড্ডু বনাম এতিয়া ইলেক্ট্ৰিকেল কুকাৰ তাৰত মই পানী দি থৈ দিছো ইয়াক বইল হ'বলৈ তো এইখিনি 10 মিনিট মান বইল হ'ব দি থৈ দিম বেলনাখনত তেল দিলো বাৰি দলতো দিম যাতে তাত লাগি নধৰে আপোনালোকে ময়দাও দিব পাৰে এই বেলি ললো এতিয়া মই মিক্সাৰখিনি ইয়াত দি মিক্সাৰখিনিও অলপ ভালকৈ মিক্স কৰি লম কৰাৰ লগত আপোনালোকে বইল নিদি কেঁচা পিয়াজ কেঁচা জলকীয়া এইবিলাকো দিব পাৰে এতিয়া সব মই একদম ময়দাৰ নিচিনা হৈছে ৰুটিখন আৰু ধুনিয়াকৈ মমো বনাব পাৰি এনেকৈও দেখিছে নহয় তো মই এনেকৈ সকলোবিলাক বনাই লম সকলোৱে এই মমোটো ট্ৰাই কৰিব আৰু খাই চাব কেনে পালে মোক জনাব আৰু এইটো মই ফ্ৰাই কৰিম তো ইয়াৰ ভিতৰত মিক্সাৰখিনি দি একে ডোটো একে সেমে এইখিনি মই ভাজিম তো সৰু লাড্ডু বনাইছো জাস্ট এইখিনি গোটেইখিনি এনেকৈ বনাম লাড্ডু লাড্ডু টাইপ বিলাক হৈ গল এতিয়া আমি মমো দিয়াৰ কাৰণে বৰ্তনটোত তেল দিললো লৈ এইখিনি এতিয়া বহাই দিম সব পানীখিনি বহুত গৰম হৈছে এতিয়া ইয়াত বহাই দিলো এতিয়া মই সেইখিনি ফ্ৰাই কৰিম তো তাৰ কাৰণে অকনমান চাউলৰ গুড়ি লৈছো লৈ তাত অলপ লৰাই দি এইখিনি তেল গৰম হৈছে ইয়াত মই এতিয়া খিনি ভাজিম মমোখিনি হোৱা নাই আৰু কমসে কম 5 মিনিট লাগিব এই ফ্ৰাই কৰিলো ৰঙচুৱা কৰিব লাগে অলপ কম জুইত তো সব অকল মোৰ জুইটো কম আছে কম জুইত কৰিব লাগে তেতিয়া ক্ৰিস্পি হয় তো সব এইটো ধুনিয়া হৈছে আপোনালোকে ট্ৰাই কৰিব আৰু বহুত টেষ্টি হয় খাই চাব আৰু এইটো পুদিনা চাটনিৰ লগতো বহুত টেষ্টি লাগে খাই তো প্লিজ আপোনালোকে খাই চাব আৰু মোক জনাব কেনে পালে তো মমোখিনিও আমাৰ ৰেডি হৈছে এইটো উলুৱাই লম দেখিছে নহয় পুৰা ময়দাৰ মমো যেন হৈছে তো আপোনালোকে ট্ৰাই কৰিব আৰু প্লিজ মোৰ ভিডিওটো লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব আৰু কেনে পালে
মোক নিশ্চয় জনাব।